কুইজ অতীতত অসমৰ নাম কি আছিল? উত্তৰ কামৰূপ। পূব পাকিস্তান বৰ্তমান কি নামেৰে জনাজাত? উত্তৰ বাংলাদেশ নামেৰে জনাজাত। অসমলৈ অহা প্ৰথম বহিৰাগত কোন? উত্তৰ হ'ল মংগোলীয়সকল। ইৰাণীসকলে নৱবৰ্ষক কি বোলে? ইৰাণীসকলে নৱবৰ্ষক নৱৰোজা বোলে। ইৰাণী মহিলাসকলে মূৰ ঢাকি লোৱা স্কাৰ্ফখনৰ নাম কি? উত্তৰ হিজাব। আদিবাসী শব্দৰ অৰ্থ কি? উত্তৰ হ'ল আদি মানে প্ৰথম আৰু বাসী মানে বাসিন্দা অৰ্থাৎ প্ৰথম বাসিন্দা। কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বাস কৰা ডিমাছা কছাৰীসকল কোনটো সম্প্ৰদায়ৰ লোক? উত্তৰটো হ'ল বড়ো সম্প্ৰদায়ৰ। কোন চনত বড়ো ভাষাক গুৱাহাটী বিশ্ববিদ্যালয়ে আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি দিয়ে? 1977 চনত। বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1952 চনৰ 16 নৱেম্বৰত। Thank you for watching.